নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু এয়া এতিয়া মই আছোঁ অসমী চৰচ মেলা চৰচ মেলালৈ অসমী চৰচ মেলা হৈ আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী 22 ফেব্ৰুৱাৰীৰ পৰা অহা 8 মাৰ্চলৈকে এই চৰচ মেলা হ'ব অসমী চৰচ মেলা 22 ফেব্ৰুৱাৰীৰ পৰা 8 মাৰ্চলৈকে হৈ আছে চৰচ মেলাৰ বিষয়ে মই ডিটেইলত নকলেও হ'ব আপোনালোক সকলোৱে গম পায় সো আহকচোন ভিডিঅ'ৰ যোগেদি ইয়াত কি আহিছিলে কেনেকুৱা বিপণী আহিছিলে সকলো ভিডিঅ'ৰ যোগেদি আপোনালোকে উপভোগ কৰিব পাৰিব কিন্তু ভিতৰত গৈ গম পালোঁ বহুত ডাঙৰ হয় আৰু বহুত ষ্টল আহিছিলে এদিনত আপোনাৰ ঘূৰি কেতিয়াও শেষ নহয় ভিডিঅ'টো অলপ লং হৈছে কিন্তু তথাপি আপোনালোকে বৰ নাপায় মোৰ লগতে আপোনালোকেও বলকচোন সম্পূৰ্ণ চৰচ মেলা এবাৰ দৰ্শন কৰোঁ আৰু যিসকলে বজাৰ কৰি শ্বপিং কৰি ভাল পায় তেওঁলোকেতো আৰু মজা পাব আৰু ভিতৰত গৈ দেখা পালোঁ এনেদৰে এটা ধুনীয়া ডাঙৰ ষ্টেজ আছে আৰু শিল্পীসকলে তাত পৰিৱেশনো কৰিছে এৰেঞ্জ কৰিবলৈ বাকী আছে একচুৱেলি আজি 2 নম্বৰ দিন যে মেঘালয়ৰ পৰা আহিছে এৰি যোৱা দেখাচোন আকৌ ৰেকৰ্ডিং নহয় এইবাৰ মোৰ তেনেকুৱা হৈছে নিচিনা লাগিছে মই যে ৰেকৰ্ড বুটামে নিদিলোঁ এনেই গৈ কৰিলোঁ এতিয়া আছে ভালে লাগিব গাঁঠিব লাগে মেটেকা ফুলৰ নি মেটেকা কামৰূপ ভুলৰ জাল মজা লাগিছে কেনেকৈ বেগবোৰ $110 50 lagay
খোৱা বস্তু আৰু এইটো যে কফি কাপ যে কফি কাপটোতে এনে ধুনীয়াকৈ বনাই লৈছে নিজে তাতে বনাইছে ন
ইয়াত বিচাৰিব পাৰিলোহেঁতেন আমি কটন নুনি সুধা আছে
মেলা চৰচ মেলা এইবোৰ এৰেঞ্জ কৰিহে আছে হয়নে থেংক ইউ ফ্ৰেণ্ড ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব ময়ো আপোনালোকৰ লগত এই চৰচ মেলাৰ সম্পূৰ্ণ পৰিৱেশ শ্বেয়াৰ কৰিলোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে ওলাই দিব আৰু এতিয়া